অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ লগত আজি সদৌ অসম ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰ লগত আমাৰ আলোচনা হৈছে 2021 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্পৰ্কত 2 ঘণ্টাৰো অধিক সময় আমি তেখেতসকলৰ লগত আলোচনা কৰিছোঁ। পৰীক্ষাৰ বাবে আমি কি সূত্ৰ সংসদে উদ্ভাৱন কৰিছোঁ, যিমানখিনিলৈকে আমি তেখেতসকলক জনাব পাৰোঁ সেইখিনি কথা আমি অৱগত কৰিছোঁ। আৰু দুয়োটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে তেখেতসকলে কি ধৰণে পৰীক্ষা অনুষ্ঠিত কৰাটো বিচাৰে সেই সম্পৰ্কটো ছাত্ৰ সন্থাৰ দুয়োটি দলে আমাক জনাইছে। আমি এটা কথাত আৰু এটা বিষয়ত সহমতত উপস্থিত হৈছোঁ যে 2021 যি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হ'ব, এই পৰীক্ষা সংকুচিত বিষয়ত হ'ব আৰু লগতে এই কথাও আমি একমত প্ৰকাশ কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত কৰি আমি সুকলমে পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰোঁ। কোভিড প্ৰট'কলৰ মাজত থাকি তাৰ নিয়ম নীতি নিৰ্দেশনা পালন কৰি পৰীক্ষা পতাত আমি সহমত প্ৰতিষ্ঠা কৰিছোঁ। আমি যি সূত্ৰ উদ্ভাৱন কৰিছোঁ সেই সূত্ৰ আমি চৰকাৰৰ ওচৰত প্লেচ কৰিম। চৰকাৰৰ লগতো আমাৰ পৰীক্ষা সম্পৰ্কত যথেষ্টখিনি কথা আলোচনা কৰিবলগীয়া আছে। এই কথা আমি দুয়োটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলক জনাইছোঁ আৰু চৰকাৰৰ সন্মুখত আমাৰ সূত্ৰ প্লেচ কৰাৰ পাছত চৰকাৰে কি ধৰণে আমাক অনুমতি দিয়ে সেই কথালৈ আমি নিশ্চয় বাট চাব লাগিব। মই সকলো কথা আজি আপোনালোকৰ সন্মুখত সদৰি কৰিব নোৱাৰিম যিহেতু এটা পৰীক্ষা বিষয়ক কথা, কিন্তু এটা কথাই আপোনালোকক ক'ব পাৰোঁ, যিটো কথা মই ইতিমধ্যে কৈছোঁ, পৰীক্ষা সংকুচিত বিষয়ৰ ওপৰত হ'ব আৰু পৰীক্ষাৰ ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীৰ যি স্বাৰ্থ সেই স্বাৰ্থৰ কথা সদায় মনত ৰাখিম। ইতিমধ্যে আপোনালোকে গম পাইছে, কালি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই কথা সদৰি কৰিছে। পৰীক্ষা 15 জুলাইৰ পৰা অনুষ্ঠিত কৰাৰ সম্পৰ্কত তেখেতে নিজৰ বক্তব্য ৰাখিছে আৰু চৰকাৰৰ এই নিৰ্দেশনা আমি নিশ্চয় পালন কৰিব লাগিব। আৰু দ্বিতীয়তে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথাও কৈছিল, যদিহে কোভিডৰ পজিটিভিটিৰ হাৰ 2%তকৈ বাঢ়ে তেতিয়া পৰীক্ষা নহ'ব আৰু 2%ৰ তলত থাকিলে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হ'ব। গতিকে সময়ে ক'ব, পৰিস্থিতিয়ে ক'ব যে সেই সময়ত পজিটিভিটি যদি নিয়েৰ নৰ্মেল চিটুৱেশ্যনলৈ আহে আমি আশাবাদী, আমি সংসদে সদায় পৰীক্ষা পতাৰ পক্ষত আছোঁ। গতিকে পৰিস্থিতি ভাল হ'লে নিশ্চয় জুলাই 15 তাৰিখৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে আপোনালোকৰ সন্মুখত বক্তব্য ৰাখিছে সেইমতে হ'ব বুলি মই আশা কৰিছোঁ। যিহেতু 15 দিন সময় আগতে কোৱাৰ কথা আছু নেতৃত্বইও দাবী কৰিছে ছাত্ৰ ছাত্ৰীসকলে গম পোৱা, গতিকে যদি জুলাই মাহত হয় পৰীক্ষা তেনেহ'লে কেতিয়ালৈকে আপোনালোকে? নিশ্চয় আমি 2 দিনতে এই ক্ষেত্ৰত সিদ্ধান্তত উপনীত হ'ম। আমিও পলম নকৰিম, 15 দিনতকৈ আগতেও পাব পাৰে। ইতিমধ্যে আমি সংসদে ছায়েন্স, কমাৰ্চ আৰু ভকেশ্যনেল এই 3টা ষ্ট্ৰীমত আমি আছুৰ লগত আৰু সদৌ বড়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত সহমত প্ৰতিষ্ঠা কৰিছোঁ। আৰু আৰ্টছৰ ক্ষেত্ৰত আমাৰ কিছু মতামতত অমিল আছে। যিখিনি কথাত আমাৰ অমিল হৈছে নিশ্চয় এইখিনি আমি চৰকাৰৰ লগত আলোচনা কৰিম। এই কথা মই দুয়োটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধিক জনাইছোঁ। আৰু মাৰ্কছ কিমান হ'ব সেই কথাখিনি যিহেতু আমি প্ৰস্তাৱ তৈয়াৰ কৰিছোঁ, গভৰ্ণমেণ্টৰ সন্মুখত আমি দিয়া নাই, আমি তাৰ এপ্ৰুভেল পোৱা নাই, মই এই কথাখিনি আগতীয়াকৈ আপোনালোকৰ সন্মুখত ক'ব বিচৰা নাই। আৰু এটা বিষয় জানিবচোন, কেইটামান কম্পিটিটিভ এক্সাম আছে, যদি পৰীক্ষাটো দেৰি হৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে দিব নোৱাৰিব বা তেনেকুৱা সেইটো দৃষ্টিগোচৰ কৰিছে। আপোনালোকে পেপাৰ পত্ৰৰ জৰিয়তে জানিছে, যদিও বা এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যে 15 জুলাইৰ পৰা দিল্লী ইউনিভাৰ্চিটিৰ বিভিন্ন কলেজবিলাকত ফৰ্ম ফিল আপৰ কাম আৰম্ভ হ'ব বুলি কোৱা হৈছে। এইটো কোনো আনুষ্ঠানিক সিদ্ধান্ত নহয়।
মেট্ৰিকৰ লগত আমাৰ পাৰ্থক্য এইটোৱে আছে, মেট্ৰিক পাছ কৰাৰ পাছত আমাৰ অসমৰ ল'ৰা ছোৱালীসকল সাধাৰণতে অসমতে থাকে, কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত অসমৰ ল'ৰা ছোৱালী বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিষয়ত অসমৰ বিভিন্ন স্থানলৈ যায়। গতিকে এই কথা আমি নিশ্চয়কৈ মনত ৰাখিম, যাতে এই বিভিন্ন ধৰণৰ পৰীক্ষাবোৰ কম্পিটিটিভ এক্সাম আৰু বাহিৰৰ ইউনিভাৰ্চিটিৰ যি ফৰ্ম ফিল আপৰ সময় হ'ব তাৰ সুবিধা ল'ব পৰাকৈ আমি পৰীক্ষা পতাৰ বাবে নিশ্চয় প্ৰয়াস কৰিম। কেৱল পৰীক্ষা পতাই নহয়, পৰীক্ষাৰ লগত জড়িত হৈ থকা বিষয়টো হৈছে ফলাফল। এই ফলাফল সাধাৰণতে আমাৰ কাউন্সিলৰ আগতে 3 মাহ সময় লাগে, মিনিমাম 3 মাহ সময়ৰ ভিতৰত আমি ফলাফল ঘোষণা কৰিব পাৰোঁ। আৰু এইবাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ অৰ্থে আমি এইটোৱে ভাবিছোঁ যে যিমান পাৰোঁ সোনকালে এমাহৰ ভিতৰত যদি আমি আমাৰ ফলাফল প্ৰকাশ কৰিব পাৰোঁ, নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীয়ে বাহিৰৰ ৰাজ্যত গৈ বিভিন্ন শিক্ষানুষ্ঠানত তেওঁলোকে নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব।